সেই দূৰৈত পাহাৰখন দেখিছেনে? সেই পাহাৰখন হৈছে অৰুণাচল পাহাৰ। আমাৰ জাগোনখনৰ লগতে লাগি আছে অৰুণাচল ৰাজ্যখন। আমাৰ জাগোনখন অসমৰ একেবাৰে লাচিমাত আছে, অৰুণাচলখনৰ লগতে লাগি আছে। চাওকচোন ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আপোনালোকৰ সকলোৰে ভালনে? নিশ্চয় ভালে আছে। এয়া চাওক, মই দোৰোণ শাক বুটলিবলৈ আহিছোঁ। দোৰোণ শাক এমুঠি বুটলো, বৰ ধুনীয়াকৈ ওলাই আছে বাৰীখনত, কুমলীয়াকৈ। মই ভাবিলোঁ একচা বুটলি লওঁ। আপোনালোকে দোৰোণ শাক খাইছেনে? কমেণ্ট কৰি জনাবচোন। বহুতেই ভাল দোৰোণ শাক খাবলৈ, নহয়নে? ময়ো ভাবিলোঁ দোৰোণ শাক একচা বুটলি লওঁ বুলি। এয়া বুটলিছোঁ। এয়া বুটলি আনিলোঁ দোৰোণ শাক। ইমান কোমলীয়া সৰু সৰুকৈ ওলাইছেহে। এইখিনি আজি মই দুপৰীয়া সাঁজত বনাব লাগিব। ভালদৰে ধুই মেলি কাটি এইখিনি আজি বনাম। দোৰোণ শাক বহুতেই ভাল আমাৰ কাৰণে। দোৰোণ শাকে হজম শক্তি বঢ়ায়, ভোক লগায়। ডায়েবেটিছ থকাসকলৰ কাৰণেও ভাল দোৰোণ শাক। আৰু চাইনাচাইটিছ হ'লে দোৰোণৰ ৰস দিলে নিৰাময় পোৱা যায়। কৃমিৰ কাৰণে ভাল দোৰোণ শাক। আৰু বিষ হ'লেও খালে দোৰোণ শাক ভাল। বহুত ৰোগৰ কাৰণে এই দোৰোণ শাক ভাল। কিন্তু সদায় খালে দুৰ্বল অনুভৱ হয়, সদায় খাব নালাগে। মাজে সময়ে এই দোৰোণ শাক খাই থাকিব লাগে। আপোনালোকে নিশ্চয় জানে দোৰোণ শাকৰ বিষয়ে, তথাপিও মই আজি দোৰোণ শাক বুটলিছিলোঁ, সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। এয়া চাওক, ইমান ধুনীয়াকৈ ওলাইছে, দেখিছেনে? কোনে কোনে দোৰোণ শাক খায় বাৰু জনাবচোন। অকণমান তিটিকি লাগে দোৰোণ শাক খাবলৈ, কিন্তু বহুত ভাল, খাব লাগে। ঔষধি শাক হয়। ফ্ৰেণ্ডছ, ভাত পানী খাই উঠিলোঁ। অথনি দেখাইছিলোঁ যে দোৰোণ শাক, সেই দোৰোণ শাক ভাজিলোঁ, দালি বনালোঁ। তেনেকৈ দিনৰ সাঁজটো খালোঁ। ল'ৰাকেইটা স্কুলৰ পৰা পালেহি। ভাত পানী খাই উঠিলোঁ দোৰোণ শাকে সৈতে। আৰু এয়া চাওক, আমাৰ ঘৰৰ বাইদেউ, যিহেতু আমি ভাড়াঘৰত থাকোঁ, সেই ভাড়াঘৰৰ মালিকনী বাইদেউৰ ঘৰ পেইণ্টিং কৰি আছে, ৰং দিছে। কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাবচোন। আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। মই বৰ ধুনীয়া দেখি পাইছোঁ। কালাৰটো কৰিছে, টিং কালাৰ কৰিবলৈ আছে। এয়া চাওক, এয়া পেইণ্টিং কৰি আছে। পেইণ্টিং কৰা দুজন ল'ৰা আহিছে, তেহেঁতি পেইণ্টিং কৰি আছে। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰিবচোন। চাওকচোন। লগতে আপোনালোকক আৰু দেখুৱাইছোঁ এইজোপা নাৰিকল গছ, দেখিছেনে? গছজোপা বহুত ওখ হৈ গ'ল, বহুত বছৰেই হৈ গ'ল নাৰিকলজোপা। নাৰিকল পুৰত হোৱাগৈ নাই আৰু লাগিছে। আৰু দেখুৱাই আছোঁ আপোনালোকক জেতুকা গছ। এইজোপা জেতুকা গছ চাওক, জেতুকা গছজোপা দেখিছেনে? পাত কোমলীয়াকৈ ওলাই আছে। সেইদিনাখন মই লৈছিলোঁ, চুলিত হেনা কৰিছিলোঁ, হাতত লাগিয়ে আছে জেতুকা। আৰু লগতে লাগি আছে এজোপা তেজমৰী গছ, বগাই আছে। এইজোপা তেজমৰী পাত, দেখিছেনে? এই তেজমৰী ডাল আমি যদি পাৰিয়া হ'লে দাঁত ব্ৰাছ কৰোঁ, বহুত নিৰাময় পোৱা যায়। এই জেতুকা গছৰ লগতে আছে তেজমৰীজোপা। এয়া চাওক, এনেকুৱা গছবিলাক যদি আপোনালোকৰ নাই, ক'ৰবাত পালে আনি লগাব। ঔষধি এইবিলাক গছ হয়, দেখিছেনে? গছজোপা বহুত ডাঙৰ হৈ গ'ল, দিন হ'ল এইজোপা লগোৱা। এই জেতুকাজোপাৰ লগতে তেজমৰীজোপা আছে। আৰু এয়া লগতে আছে এজোপা ৰবাব টেঙা গছ। এয়া চাওক, এতিয়া খাবলৈ হোৱাগৈ নাই, হ'বগৈ আৰু। দেখিছেনে গছজোপা? ডাঙৰকৈ লাগি আছে। এনেকুৱা গছবিলাক পালে আপোনালোকে লগাই থ'ব। এইজোপা হৈছে নৰসিংহ এবিধ ঔষধি গছেই হয়, নহয়নে? বহুত ভাল নৰসিংহ। এয়া দেখিছেনে? এই পাহাৰখন দেখিছেনে? এইখন হৈছে অৰুণাচল ৰাজ্যৰ পাহাৰ। আমাৰ জাগোনৰ লগতে লাগি আছে। আমাৰ জাগোনখন অসমৰ লাচিমাত আছে, অৰুণাচলখনৰ লগতে লাগি আছে। ফ্ৰেণ্ডছ, ভিডিঅ'টো সামৰি দিওঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।